চব সেয়া খুচুৰিছে দেখিছা এইবোৰ চব খুচুৰিছে জুৱেলাৰীয়ে বিচাৰিছে ও এইখন ভাঙিছে কেনেকে বহিছে এটাৰ পৰা এটা জাপি জাপি বহিছে হেল্ল' 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 গুড মৰ্ণিং আৰু এতিয়া হৈছে ৰাতিপুৱাৰ সময় এয়া আজিৰ বাহিৰৰ দৃশ্য একদম বৰষুণ পুৰা চাওক বৰষুণ আনি আছিলে ৰাতিপুৱাৰ পৰা চব তিতি গৈছে মানে ৰাস্তা তিতি আছে তো আজি আছিল এটা বহুত ইম্পৰ্টেণ্ট দিন এতিয়া হয় বাৰু আজি 7টাতে ওলোৱা কথা আছিলে আজি এটা প্ৰগ্ৰাম আছে যিটো আপোনালোকে গম পাব এতিয়া কিন্তু বৰষুণৰ কাৰণে ডিলে হৈ গ'ল 7টাত ওলাব নোৱাৰিলোঁ এতিয়া 9টা বাজিবৰ হ'ল আজি একচুৱেলি আমাৰ গাৰ্লছ ইউটিউবাৰখিনিৰ এটা ফটোশ্বুট বুলি ক'ব পাৰে তাৰপিছত এনেকৈ অকণমান ফটোশ্বুট আৰু এনেকুৱা ধৰণৰ অলপ ভিডিঅ'ৰ কাম এনেকুৱা ধৰণৰ আছে বিহুৰ কাৰণে বিহুৰ আগত আমি কৰোঁ কিন্তু বহুত মানে প্লেনিঙৰ পিছত আজিৰ দিনটো মানে ফিক্স হৈছে এনে নিমিলে কাৰো নিমিলে কেমেৰা পাৰ্চন মেকআপ আৰ্টিষ্ট চবকে মিলাই গোটেই 6জনী ছোৱালী মিলাই আজিৰ দিনটো ফিক্স কৰা হৈছে চ' আজি কেঞ্চেল কৰিব নোৱাৰি যিমান বৰষুণ দিলেও সেইকাৰণে এতিয়া বৰষুণ কমাৰ পিছত ওলাই গৈ আছোঁ ইয়াত চাওক বেগ চেগ লৈ লৈছোঁ কাপোৰ চাপোৰ লৈ লৈছোঁ চলো আপোনালোকৰ আজি এনজয় কৰক দিনটো আমাৰ লগত আৰু এইয়া আমি আহি পাই গ'লোঁ য'ত অহা কথা আছিলে মানে মেকআপৰ কাৰণে কিন্তু এয়া চাওক দৃশ্য চাওক পৰিৱেশ চাওক এটা সাংঘাতিক ভয়ংকৰ দৃশ্য আমিও আহি ঘপককৈ একেলগে যোন থাকে এই ৰুমটোত মেকআপ আৰ্টিষ্ট দুগৰাকী একেলগে দৰ্জা খুলিছে আমিও সোমাইছোঁ সিহঁতো সোমাইছে একেলগে আৰু দেখিলোঁ এয়া পৰিৱেশ ৰাতি চুৰ কৰিলে চুৰে ডায়মণ্ড ৰিং সোণৰ ৰিং ঢেৰ কিবা কিবি নিলে আৰু গ্ৰিল এখন আছিল সেই গ্ৰিল নহয় এই খিৰিকীখন ভাঙিয়ে সিহঁতে সোমাই আহিছে আৰু বাকী ছাইডৰ চবকে লক কৰি লৈছিল বহুত ভয়ংকৰ গুৱাহাটীত এনেকুৱা ঘটনা হৈয়ে থাকে কিন্তু এই কেম্পাছটোত একেবাৰে ছিকিউৰিটি নাছিলে অনাৰ CCTV লগোৱা নাছিলে একো নাছিলে সেইকাৰণে চাগে এনেকৈ বেছিকৈ সাহস পালে আৰু আমিতো আজি কাম নকৰোঁ বুলি ভাবিলোঁ কিন্তু জেফ্ৰিনে ক'লে আৰু যাৰ ৰুম হয় আৰু তেওঁলোকে ক'লে যে কামটো কামেই হয় কৰিবই লাগিব চ' সকলোৱে আকৌ ষ্টাৰ্ট কৰিলোঁ চ' আহি পাই গ'লোঁ আৰু মেকআপ প্ৰায় ষ্টাৰ্ট হৈছে মই বহিছোঁ এইপিনে দৰ্শনা কৰি আছে আৰু আমাক আজি মেকআপ কৰি আছে তোমাৰ নামটো কৈ দিয়া জেফ্ৰিন ফাইনেল বাপৰে মোৰ আৰু আছে দেৱাশিষ এইটো মুখখন মাছটো মুখখন তাৰপৰা দেৱাশিষে মুখ নেদেখায় স্পেচিয়েল পিছত দেখিব আৰু এয়া এইটো খাওনি আমাৰ জুপিডৰাও আহি পালে আৰু বাকীকেইজনী অহা নাই আমি এতিয়া মেকআপ লৈ আছোঁ বাকীকেইজনী আহি আছে অলমষ্ট আহি পাব আৰু তাৰপিছত আমি ওলাই যাম মেকআপ চেকআপ লৈ ৰেডি হৈ উঠি আমাৰ টিমত আৰু দুজন মানুহ আছে এজন হৈছে ফটোগ্ৰাফাৰ প্ৰীতম ফুকন আৰু ভিডিঅ'গ্ৰাফাৰ বিক্ৰমজিৎ গগৈ সিহঁতো এতিয়া আহি পোৱা নাই আৰু তাৰপিছত একেলগে কাম ষ্টাৰ্ট হ'ব চ' মই ৰেডি হৈ গ'লোঁ ৰেডি হোৱা নাই অকল মেকআপ হৈছে এণ্ড কেনেকুৱা লাগিছে বাৰু জনাব দেই আৰু কাপোৰ চিলেক্ট হৈ আছে হোৱা নাই এতিয়াও চিলেকশ্যন আমাৰ এইপিনে মধুস্মিতা দেৱাশিষে কৰি আছে এইপিনে কৰি আছে জুপিক কৰি আছে চলি আছে মেকআপ 6জনী ছোৱালীৰ মেকআপ কিমান টাইম লাগিব কিমান মেহনত লাগিব ভাবি চাওক মাই গড বিস্কুট চুবাই আহোঁ এতিয়াও আমি হোৱা নাই কমপ্লিট 6জনী ছোৱালী ওলাওঁতে বহুত টাইম লাগে মই কাপোৰ চাপোৰ পিন্ধাই ল'লোঁ আৰু মোৰ এইযোৰ কাপোৰৰ মালিকনী আজি এইজনী মালিকনী মোৰ কাপোৰযোৰৰ এই কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব মোৰতো বহুত ভাল লাগিছে আৰু তোমাৰতো ক'বই নালাগে আৰু ভাল লাগিছে এইটো চাহবিলাক আজি এটা ছাছপেন্সো আছে আপোনালোকক এটা এনাউন্সমেণ্ট কৰিম অলপ পিছত গম পাব ৰেডি দেৰি হৈছে বহুত দেৰি হৈছে তো ফাইনেলি ওলালোঁ আৰু অলমষ্ট হৈ গৈছে বহুত টাইম লাগিলে যদিও কেনেকৈ বহিছোঁ এটাৰ পৰা এটা জাপি জাপি বহিছোঁ বৰ লাগিছে আৰু আগত এজনী আছে আৰু বাকী আৰু এখন গাড়ী পিছত আছে সেইখন গাড়ীত আহি আছে বাকীখিনি প্লেন মতে একো হোৱা নাই বহুত বেছি খেলি মেলি হৈ আছে এতিয়া লোকেশ্যন দেৰি হৈ গ'ল আজি বৰষুণ দিলে প্ৰব্লেমছবোৰ ক্ৰিয়েট হ'ল সেইকাৰণে
মানে কি ৰাতিপুৱা মানুহে কয় ন ৰাতিপুৱা কি লেট হ'লে যোনে ৰাতিপুৱা দেৰিকৈ হয় সেইটো কাম বিগড়ি যায় চ' আজি কিন্তু আমাৰ দুখ নহয় বৰষুণ ৱেডাৰ বেয়া আছিলে তাৰ কাৰণে কিন্তু তথাপিও বেয়াৰ মাজত ভাল বিচাৰি লোৱাটো আমাৰ সকলোৰে কাম চ' আমি যেনেকৈ নহওক মিলাম আৰু আজি কৰিমেই মুঠতে কৰিব লাগিব তো 3, 2, 1 গো এয়া হৈছে ছুপাৰ গাৰ্লছ আছাম আজিৰ এনাউন্সমেণ্ট যিটো মই আপোনালোকক ক'ম বুলি কৈছিলোঁ আচলতে মই গ্ৰুপত চবে কৈ আছিলে মই গ্ৰুপত ক'বলৈ থাকি গ'ল সেইকাৰণে মই ভইচ অভাৰত কৈ দিছোঁ আপোনালোকক এইখিনিতে আমাৰ গ্ৰুপটোৰ আমি নাম দিছোঁ মিলি ছুপাৰ গাৰ্লছ আছাম আমাৰ এই গ্ৰুপটোৱে আমি বহুকেইটা প্ৰজেক্ট ল'ম বহুকেইটা কাম কৰিম একেলগে আপোনালোকে দেখি থাকিব বহুত ট্ৰিপ দেখিব টুৰ দেখিব চ' ছুপাৰ গাৰ্লছ আছামক ছাপৰ্ট কৰিব কোনে কি কৈছে এইটো মজা দিছে জুপি ঘৰত ককটেল পাৰ্টি চ' আমাৰ চলি আছে পুলটো জোচত আপোনালোকে দেখিছে দেৰি হ'লেও জোচত চলি আছে আৰু এয়া আজি আছে জেকলিন আপোনালোকে পাৰিছেনে জনাব কমেণ্টত নামটো কিন্তু তামাম ইউনিক হয় আৰু আজি জেফ্ৰিনেও মেকআপ কৰিছে দেৱাশিষকটো দেখিছিলে পুৰা বেগ লৈ ঘূৰি আছে বহুত ধুনীয়াকৈ কৰিছে দেৱাশিষ আৰু জেফ্ৰিনে একেলগে এয়া দেৱাশিষকটো দেখিছে অথনি দুগৰাকী পাৰ্টনাৰ্ছ একদম মানে চব আৰু ক্ৰাইমতো পাৰ্টনাৰ আৰু এগৰাকী বা আছে ডিজাইনাৰ কষ্টিউম ডিজাইনাৰ আপোনাৰ নামটো কৈ দিয়ক ৰশ্মি ৰিহা বুটিকৰ কষ্টিউম ডিজাইনাৰ তেওঁৰে হয় ৰিহা ৰশ্মি হয় নামটো চ' আপোনালোকে চবৰে ডিটেইলছ ডেছক্ৰিপশ্যন বক্সত পাব চাই ল'ব চেক কৰি ল'ব যদি কিবা ছাৰ্ভিচ তেওঁলোকৰ লাগে যোগাযোগ কৰিব বিচাৰে কৰিব পাৰে আৰু আমাৰ ধুনীয়া ছোৱালীজনীয়ে কিবা এটা কথা ক'ব তুমি বহুত মনটো ভাল তাই বেছি ধুনীয়া আমি ফাৰ্ষ্ট ইম্প্ৰেশ্যন তাই গাড়ীৰ পৰা নামাৰ লগাই লগ মই প্ৰথম কৈছোঁ ইমান ধুনীয়া ছোৱালীজনী তাইকে মডেল লাগিছে মই এনেকৈ কৈছোঁ মানে কিমান ধুনীয়া অৰিজিনেলি আৰু ধুনীয়া ভাল লাগিছে কিন্তু মানে আপছ এণ্ড ডাউনছ বহুত হৈছে তো বাট ষ্টিল ভাল লাগিছে আৰু এইবাৰ আহিছোঁ আমি ছেকেণ্ড লোকেশ্যন এইটো দৰ্শনাৰ ঘৰত আগতে আহিছিলোঁ দেখিছিলোঁ দৰ্শনাৰ ঘৰত ওপৰত অকণমান হ'ব ছেকেণ্ড গেটআপো ছেকেণ্ড লুক আছিলে কিন্তু এতিয়া হয়নে নহয় নাজানো টাইমটো বহুত হৈ গ'ল চ' যিমানখিনি হয় আৰু ছেকেণ্ড লুকৰ কাৰণে ৰেডি হৈ গ'লোঁ বহুত দৌৰা দৌৰিকৈ এয়া চাওক ছেকেণ্ড লুক চবেই ৰেডি হৈ আছে মই এয়া হৈছে ছেকেণ্ড লুক ৰেডি ৰ'ব ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই শেষত আমাৰ জমনি দৃশ্যবোৰ চোৱাৰ আগত আপোনালোকে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিয়ক যিসকলে চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ ফেমিলি বন্ধু বান্ধৱ সকলোৰে লগত লাভ ইউ অল বিক্ৰম আৰু প্ৰীতম কোন প্ৰীতম ঠিক আছে তেওঁলোকে কৰি আছে আজিৰ শ্বুটটো এই সেটা বানাও না